নমস্কাৰ, মই হৰ্ষিতা। আজি মই আপোনালোকৰ মাজলৈ লৈ আহিছোঁ এনে এটি ভিডিঅ' যিটো নেকি মই লোকৰ ভিডিঅ' এটা চাই মিলিয়ন ভিউজ যোৱা ভিডিঅ' এটা চাই ৰাম ঠগন খাইছোঁ। সেইটো ভিডিঅ' আপোনালোকৰ মাজলৈ শ্বেয়াৰ কৰিছোঁ। শ্বেয়াৰ এইভাৱে কৰিছোঁ যে মই যিহেতু ৰাম ঠগন খালোঁ, বেলেগ এটাই আৰু ৰাম ঠগন খোৱাতকৈ, গতিকে মই আৰু শ্বেয়াৰ কৰি দিওঁ ভিডিঅ'টো। মই যে ৰাম ঠগন খালোঁ আৰু কোনেও নবনাব দেই, প্লিজ অনুৰোধ কৰিছোঁ। কোনেও এনেদৰে আৰু ভিডিঅ' চাই ছেভ কৰি মোৰ দৰে নবনাব আৰু। মই এইটো ভিডিঅ' আপোনালোকে চাই থাকিব, মই কি কৰিছোঁ গোটেইখিনি আৰু কৈ থাকিব নোৱাৰোঁ নহয়, গতিকে চাই ল'ব মই কি কৰিছোঁ। কণী এটা এনেদৰে যোগাৰখিনিতো দেখাই পাইছে, গোটেইখিনি বন্ধাকবি, আলু এইবিলাক লৈ এটা চিপছৰ পেকেটত ভৰাই বনাবলৈ দিছিল। গোটেইখিনি কৰাটো মই যেনেকৈ কৰিছোঁ দেখাই দিছোঁ বাৰু, চাই থাকিব আপোনালোকেও। ময়ো সিহঁতৰ ভিডিঅ'টো ছেভ কৰি মই এনেদৰে কৰি চালোঁ। চালোৱে এনেকুৱা ৰাম ঠগন খাইছোঁ, মোৰ পইচাকেইটাও এনেই গ'ল। এনেকুৱা বেয়া গুণ ওলাইছে কণীটোৰ পৰা, আৰু এইটো খাবলৈ একেবাৰে উপযুক্ত নহয়। এইটো উলিয়াই আৰু আকৌ মই ভাজিছোঁ তেলত ভজাৰ পিছতো খাব নোৱাৰিলোঁ আৰু এনেই গ'ল। গতিকে আপোনালোকক এইবাবেই দেখুৱালোঁ ভিডিঅ'টো। মই কিন্তু গোটেইখিনি কষ্ট কৰি এইখিনি কৰি থকালৈকে কিন্তু ধুনীয়াকৈ কৰি আছিলোঁ, এটা হেঁপাহত কৰি আছিলোঁ। চাওকচোন, ভিডিঅ'টো চালে গম পাব। গতিকে কিবা এটা হেঁপাহত কৰি আছিলোঁ, ভাবিছিলোঁ আৰু ধুনীয়া হ'ব বস্তুটো। ইমান ধুনীয়াকৈ চিপছৰ পেকেট এটাত বনাইছোঁ, আৰু যিটো চিপছ দেখিছিলোঁ সেই চিপছটোৱে আনিছোঁ। এই পেকেটটো দেখিছিলোঁ, এই কালাৰৰ পেকেটটোৱে আনিছোঁ। নামটো বাছি এইটোৱে আনিছোঁ আৰু মই। এয়াটো দেখা পালে এয়া হৈ গ'ল, বস্তুটো হৈছে ধুনীয়াকৈ হৈছে, কিন্তু এনেকুৱা গুণ ওলাইছে কেঁচা কণীৰ খাবলৈ নোৱাৰি। শেষত এইটোৱে কৈছোঁ, নবনাব কোনেও। সেইবাবে মই ভিডিঅ'টো শ্বেয়াৰ কৰিলোঁ। আজিৰ ভিডিঅ'টো ইমানে ভাল পালে যদি মৰম দিব বুলি আশা ৰাখিলোঁ।